আমাৰ সকলোৰে ভাল পোৱা ফলবিধ হ'ল আম। আমক ফলৰ ৰজা বুলি কোৱা হয়। আম ভাৰতৰ ৰাষ্ট্ৰীয় ফল। আমক ৰাষ্ট্ৰীয় ফল এই কাৰণেই কোৱা হয় যে আমৰ পৰা আমি বহুখিনি উপকৃত হ'ব পাৰোঁ। আজি আমি এই ভিডিঅ'টোত আমৰ 5টা মেইন গুণৰ কথা আলোচনা কৰিম। প্ৰথম হ'ল ফাইবাৰ। আমত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। পকা আমত ফাইবাৰ বেছি থাকে কেঁচা আমৰ তুলনাত। ফাইবাৰ থকা কাৰণে আম খালে হজম শক্তি বৃদ্ধি পায়। ভিটামিন চি। আমত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। ভিটামিন চি এটা দৰকাৰী এণ্টিঅক্সিডেণ্টছ হয়। এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰক কেঞ্চাৰ, হাৰ্ট ডিজিজ, ষ্ট্ৰোক আৰু ছালৰ সমস্যাৰ পৰা দূৰত ৰাখে। ভিটামিন এ। আমত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। ভিটামিন এ চকুৰ দৃষ্টি বৃদ্ধি কৰাত সহায় কৰে আৰু হাড় শক্তিশালী কৰাত সহায় কৰে। শিশুসকলৰ বাবে ভিটামিন এ বহুত দৰকাৰী হয়। সেয়েহে শিশু বা প্ৰাপ্তবয়স্ক সকলোৱে আম খোৱাটো খুবেই দৰকাৰী। ফলিক এচিড। আমত প্ৰচুৰ পৰিমাণে ফলিক এচিড থাকে। ভিটামিন বি থকাৰ বাবে ফলিক এচিডৰ পৰিমাণ বৃদ্ধি পায় আমত। শৰীৰত ফলিক এচিড কম হোৱাৰ ফলত এমিনিয়া নামৰ বেমাৰবিধ হোৱা দেখা যায়। সেয়েহে আম খালে ভিটামিন বি বৃদ্ধি হয় আৰু ফলিক এচিডো বৃদ্ধি হয়। আমে ওজন কম কৰাতো সহায় কৰে। আচৰিত যেন লাগিলেও আম খালে শৰীৰত ওজন কম হোৱাত সহায় হয়। ব্লাড চুগাৰ থকা সকলেও আম খাব পাৰে কাৰণ আম খালে ব্লাড চুগাৰ কণ্ট্ৰল হয়। কিন্তু বহুত বেছি পৰিমাণে আম খালেও স্বাস্থ্যৰ বাবে হানিকাৰক হ'ব পাৰে। সেইকাৰণে কম মাত্ৰাতহে আম খোৱাটো দৰকাৰ। আম খোৱাৰ আগত আমটো পানীত 1 ঘণ্টা সময় তিয়াই থ'ব লাগে। পানীত তিয়াই থৈ খালে আমৰ ভিটামিন আৰু মিনাৰেল বৃদ্ধি পায়। আজিৰ ভিডিঅ'টো আপোনাৰ যদি উপকাৰী যেন লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।